Hello friends, welcome back my YouTube channel. আজি আমি ডিসকাস কৰিম নন পারফেক্ট স্কয়ার রুট। আমি কেনেকৈ যিবিলাক নন পারফেক্ট নাম্বার অর্থাৎ নন পারফেক্ট স্কয়ার নাম্বার হেবিলাকৰ আমি কেনেকৈ বর্গমূল বাহিৰ কৰিব পাৰো। ফৰ এক্সাম্পল 11 বা আমি 13, 12, 14 এই সংখ্যাবিলাকৰ কেনেকৈ আমি বর্গমূল বাহিৰ কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিম। সো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব। সো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া নন পারফেক্ট স্কয়ার রুট বাহিৰ কৰাৰ কাৰণে এটা ফৰ্মুলা আছে। সো ফৰ্মুলাটো মই প্ৰথমতে লিখি দিছো। ফৰ্মুলাটো এনেকুৱা হ'ব root over x plus or minus x plus minus y equal to root over x plus minus y by 2 into root over x. যেনেকৈ আমি a plus b whole square ফৰ্মুলাটো পাইছো তেনেকুৱাও ইয়াতে কি হ'ব নন পারফেক্ট যিবিলাক স্কয়ার নাম্বার আছে হেবিলাকৰ ৰুট বাহিৰ কৰাৰ কাৰণে এইটো ফৰ্মুলা ব্যৱহাৰ কৰা হ'ব। সো ইয়াতে কি হ'ব যদি কেতিয়াবা x ৰ লগত y প্লাস কৰো তেনেহলে ইয়াতে যদি প্লাস হয় ইয়াতেও প্লাস হ'ব, ইয়াতে মাইনাস হলে ইয়াতেও মাইনাস। সো ফৰ্মুলাটো কি আছে x তেনেহলে ইয়াতে ৰুট ওভাৰ x ইয়াতে y আছে তেনেহলে এফালে y হ'ব, বাট এই নাম্বাৰটো ইয়াতে যাই বহিব। সো তাৰ এটা উদাহৰণ ধৰি ললে তেতিয়া আপোনালোকৰ যি ধাৰণা আছে ধাৰণাটো ক্লিয়াৰ হৈ যাব। সো মই ধৰি লৈছো এক্সাম্পল যেটো লিখিছিলো 11। সো 11 টো ধৰি লৈছো 11 টোক ৰুট ওভাৰ 11 ক এনেকুৱা লিখিব পৰা যাব ৰুট ওভাৰ 9 প্লাস 2 বুলি লিখিব পাৰো। 9 প্লাস 2 লিখিলে কি হ'ব 11 হ'ব। তেনেহলে ইয়াক এনেকৈ লিখিম ফৰ্মুলা মতে। প্ৰথমতে কি হ'ব ৰুট ওভাৰ x ৰ ঠাইত কি আছে x ৰ ঠাইত আছে 9। সো 9 লিখিলো আৰু ইয়াতে হ'ব প্লাস, যেহেতু ইয়াতে প্লাস আছে গতিকে ইয়াতেও প্লাস হ'ব আৰু এইফালে হ'ব y means ইয়াতে আছে 2। সো y ৰ ঠাইত 2 হ'ব ডিভাইডেড বাই 2 ইনটু ৰুট ওভাৰ x মানে 9। সো ইয়াক আমি কি কৰিম ৰুট ওভাৰ 9 মানে আমি জানো কি যে 3। আৰু এটা কথা কি যে এই যে ভাগবিলাক কৰিম এতিয়া এই x ৰ ভ্যালুটো এনেকুৱা ল'ব লাগিব যেটো পারফেক্ট স্কয়ার নাম্বার হয়। ইয়াৰ একদম ওচৰত থকা যেটো পারফেক্ট স্কয়ার নাম্বার অৰ্থাৎ 11 ৰ ওচৰত থকা আছে 9 বা আমি 16 ও লিখিব পাৰো। 16 হলে ইয়াতে 16 মাইনাস কি লিখিব লগা হল 5 লিখিব লগা হল। সো ইয়াতে আমি কি কৰিছো 9 প্লাস 2 লিখিছো। সো ইয়াতে কি হ'ব ৰুট ওভাৰ 9 ইকুৱেল টু 3 আৰু প্লাস 2 কেনসেল হ'ব, দেন ইয়াতে থাকিব 1 আৰু ৰুট ওভাৰ 9 ইকুৱেল টু 3। তেনেহলে আপোনাৰ আনসাৰটো হ'ব 3.33। এটো হ'ব আপুনি ক্যালকুলেটৰ মাৰি চাব পাৰে যে ৰুট ওভাৰ 11 ইকুৱেল টু কিমান হ'ব 3.33। ইয়াৰ ওচৰে পাজৰে হ'ব, কিন্তু এইবিলাক যেতিয়া পৰীক্ষাত আহিব কম্পিটিটিভ এক্সাম বিলাকত কি হ'ব একদম এক্স্যাক্টলি লিখিবলৈ নিয়তে ইয়াৰ ওচৰে পাজৰে থকা এনেকুৱা এটা অপচন থাকিব, হেতু আপুনি ক্লিক কৰিলে হৈ যাব। সো আৰু এটা উদাহৰণ লও। সাপোজ ৰুট ওভাৰ 7 টো লৈছো। আমি এনেকৈ লিখিব পাৰো 9 minus 2। তেনেহলে x ৰ ঠাইত x মানে ইয়াতে আছে 9 আৰু y ৰ ঠাইত আছে y। সো ইয়াক এনেকৈ লিখিব পাৰো ৰুট ওভাৰ 9 minus 2 by 2 into ৰুট ওভাৰ 9। এটো ফৰ্মুলা মতে আমি এইখিনি লিখিব পাৰো। এতিয়া ৰুট ওভাৰ 9 মানে লিখিব পাৰো 3 minus 2 কেনসেল কৰিব পাৰো। সো 2 কেনসেল কৰিলে থাকিব 1 আৰু এইফালে থাকিব 3। সো 3 যা কি হ'ব 3 যা 9 minus 1 divided by 3 equal to 8 by 3 equal to 2.67 approximately 2.67 হ'ব। গতিকে এনেকৈ আমি কি কৰিব পাৰো ৰুট ওভাৰ 7 ৰ ভ্যালুটো বাহিৰ কৰিব পাৰো। নেক্সট আৰু এটা উদাহৰণ ধৰি লও। সাপোজ ৰুট ওভাৰ 10 to
ৰুট অভাৰ 10 যদি লওঁ তেনেহ'লে কি লিখিব পাৰোঁ ৰুট অভাৰ 9 প্লাছ 1 দেন ৰুট অভাৰ 9 হ'লে এক্সৰ ঠাইত হৈছে 9 ৱাইৰ ঠাইত হৈছে 1 দেন ইয়াতে কি হ'ব ৰুট অভাৰ 9 প্লাছ 1/2 ইনটু ৰুট অভাৰ 9 কাৰণ ৱাইৰ ঠাইত কি হৈছে 1 আহিছে গতিকে আৰু এক্সৰ ঠাইত 9 চ' ৰুট অভাৰ 9 ইকুৱেল টু 3 প্লাছ 1 বাই ইয়াতে 2 3 যা 6 দেন 3.16 গতিকে এনেকৈ যিবিলাক নন পাৰফেক্ট স্কুৱেৰ ৰুট বাহিৰ কৰিব লগা সেইবিলাক এনেকৈ কৰিব পাৰিম চ' আৰু এটা উদাহৰণ ধৰি লওঁ ছাপ'জ 47 ৰুট অভাৰ 47 তেনেহ'লে 47 হ'লে ইয়াৰ একদম ওচৰত থকা বৰ্গ সংখ্যাটো কি 49 চ' 49 মাইনাছ 2 চ' 49ক আমি এনেকৈ লিখিব পাৰোঁ যে 49 মাইনাছ 2/2 ইনটু ৰুট অভাৰ 49 এইটো ফৰ্মুলা মতে আমি লিখিম যে এক্সৰ ঠাইত এইটো ইয়াতে আছে আৰু এইটো এফালে হ'ব চ' ইয়াতে কি হৈ আছে 49টো এক্সৰ ঠাইত আছে গতিকে 49 মানে হ'ল এইটো 7 মাইনাছ 2টো কেঞ্চেল কৰিলে 1/7 চ' 1/7 মানে পাৰোঁ যে 7 7 যে 48 7 7 যে 49 মাইনাছ 1 ইকুৱেল টু 48 ডিভাইডেড বাই 7 চ' 48 ডিভাইডেড বাই 7 ইকুৱেল টু কি হ'ব 6.85 এপ্ৰক্সিমেটলি 6.85 হ'ব অৰ্থাৎ 6.85 হ'ব ৰুট অভাৰ আৰু 47ৰ বৰ্গমূল এতিয়া আপোনালোকৰ কাৰণে কেইটামান হোমৱৰ্ক দি থৈ দিম সেইকেইটা কমেণ্ট বক্সত জনাব কি হ'ব ছাপ'জ ৰুট অভাৰ 51 ইকুৱেল টু হোৱাট নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 ৰুট অভাৰ 65 or 63 question number 3 root over 76 question number 4 root over 93 and question number 5 root over 37 একেটা আপোনাৰ কাৰণে হোমৱৰ্ক থাকিল গতিকে আপোনালোকে একেটা নিজে ঘৰত কৰি চাব আৰু কমেণ্ট বক্সত জনাব ইয়াৰ শুদ্ধ উত্তৰবিলাক চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ